1000 শিক্ষক পদত নিযুক্তি প্ৰাথমিক বিদ্যালয়ত 5000 পদত হ'ব নিযুক্তি ৰাজ্যত নতুনকৈ গণিতৰ শিক্ষকৰ পদ সৃষ্টি কৰা হ'ব বহু বিদ্যালয়ত শীঘ্ৰেই হ্ৰাস পাব মিড ডে মিলৰ যোগান নামভৰ্তিৰ বাবদ শিক্ষাৰ্থীৰ পৰা মাচুল লোৱা মহাবিদ্যালয়ে উভতাব লাগিব ধন শীঘ্ৰেই ৰাজ্যত নিযুক্তি পাব প্ৰায় 8000 শিক্ষকে অনাগত বৰ্ষৰ মাৰ্চ মাহত ৰাজ্যত প্ৰায় 8000 শিক্ষকে অৱসৰ গ্ৰহণ কৰিব অৱসৰ গ্ৰহণৰ পিছদিনাই নিযুক্তি পাব খালী পদসমূহত সমান্তৰালকৈ ৰাজ্যত নতুনকৈ গণিত শিক্ষকৰ বহু পদো সৃষ্টি কৰা হৈছে নিযুক্তি প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে আৰু শীঘ্ৰেই খালী থকা গণিত শিক্ষকৰ পদত নিযুক্তি প্ৰদান কৰা হ'ব অহা 2025 চনৰ মাৰ্চ মাহলৈকে 31 মাৰ্চলৈকে আমাৰ প্ৰায় 8000 শিক্ষক তেওঁলোকে অৱসৰ গ্ৰহণ কৰিব এইখিনিত সেকেন্ডাৰী শিক্ষকো আছে আৰু এলিমেন্টাৰী শিক্ষকো আছে আৰু এলিমেন্টাৰীত সংখ্যাটো বেছি হয় কিন্তু 4000 ৰ পৰা 5000 শিক্ষকৰ ভিতৰত হ'ব 31 মাৰ্চত ৰিটায়াৰ হ'ব গতিকে ৰিটায়াৰমেন্টৰ পিছদিনাখনেই যাতে নিযুক্তি দিব পৰা যায় ইয়াৰ কাৰণে আমি শিক্ষা হেতু পৰ্টেলৰ পৰা আমি প্ৰস্পেক্টিভ ভেকেন্সি উলিয়াইছো নামভৰ্তিৰ বাবদ বহু মহাবিদ্যালয় শিক্ষাৰ্থীৰ পৰা ধন সংগ্ৰহ কৰি আহিছে চৰকাৰে বাধা দিয়াৰ পাছতো নিজাববীয়াকৈ বহু মহাবিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰিছে ধন সেই ধন শিক্ষাৰ্থীক উভতাই দিয়াৰ নিৰ্দেশ শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ নীতি বিৰোধীভাৱে শিক্ষাৰ্থীৰ পৰা নামভৰ্তিৰ মাচুল সংগ্ৰহ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণৰ হুংকাৰ চৰকাৰৰ কো ছাত্ৰ-ছাত্ৰীৰ পৰা 650 টকা মহাবিদ্যালয়ৰ কিবা এক্টিভিটিৰ নামত পইচাটো লোৱাটো অনুচিত ছাত্ৰ-ছাত্ৰীৰ পৰাও পইচা ল'ব আৰু চৰকাৰৰ পৰাও ৰিএম্বাৰ্সমেন্ট ল'ব এইটোতো হ'ব নোৱাৰে গতিকে বাৰম্বাৰ কোৱাৰ পাছতো পূব বংশৰ কলেজৰ অধ্যক্ষাই মানা নাই কথাটো তেওঁ নিজামবীয়া খেয়াল খুচিমতে কৰিছে এই কাৰণে ডিপাৰ্টমেণ্টে তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে এই 650 টকাটো ছাত্ৰ-ছাত্ৰীৰ পৰা ল'ব নালাগে এটোই শিক্ষা বিভাগৰ সিদ্ধান্ত আমি এতিয়াও কৈছো যে যিসকল কোনবা মহাবিদ্যালয়ে যদি 650 টকা লৈছে এটো ছাত্ৰ-ছাত্ৰীক ঘূৰাই দিব আনহাতে ৰাজ্যৰ বহু বিদ্যালয়ত চলিছে মধ্যাহ্ন ভোজনৰ নামত বৃহৎ কেলেংকাৰী শিক্ষাৰ্থীৰ উপস্থিতি কম মধ্যাহ্ন ভোজনৰ সামগ্ৰী বেছি শিক্ষামন্ত্ৰী ৰনোজ পেগুৰ আক্ষেপ বহু বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ কম কিন্তু মধ্যাহ্ন ভোজনৰ সামগ্ৰী প্ৰদান কৰা হয় যথেষ্ট এতিয়াৰে পৰা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি অনুযায়ীহে প্ৰদান কৰা হ'ব মধ্যাহ্ন ভোজন শিক্ষাৰ্থী অবিহনে বহু বিদ্যালয়ে মধ্যাহ্ন ভোজনৰ সামগ্ৰী হৰলুকি কৰাৰো অভিযোগ শিক্ষামন্ত্ৰীৰ